হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাম ব্ৰইলাৰ চিকেন। সকলোৱে জানে চিকেন বনাবলৈ, আৰু মোৰ ষ্টাইলত মইনো কেনেকৈ চিকেনটো বনাওঁ আপোনালোকে চাব। বিশেষ ভালদৰে নাজানো, তথাপিও ট্ৰাই কৰিছোঁ আৰু। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই মাংসখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া মই মছলা এড কৰিম। ইয়াত দিছোঁ ধনিয়া পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ, অলপমান জালুক আৰু হালধি, নিমখ, অকণমান মিঠাতেল দি লৈ মই মছলাখিনি মাংসখিনিত ধুনীয়াকৈ সানি ল'ম। এতিয়া মছলাখিনি দি দিছোঁ। ইয়াত মই জিৰা আৰু মিট মছলাটো ব্যৱহাৰ কৰা নাই, গোটা জিৰা দিম। ত' মছলাখিনি দি দিয়াৰ পিছত মই তাত অকণমান নেমু টেঙা দি দিছোঁ। নেমু টেঙা দিলে ভাল। নেমুখিনি দিয়াৰ পিছত মই এড কৰিম অকণমান বাটাৰ। এই বাটাৰকণ মই অকণমান লৈছোঁ। বাটাৰ মানে আগতীয়াকৈ ধুনীয়াকৈ মেৰিনেট কৰি থ'মতো মাংসখিনি, ধুনীয়াকৈ বাটাৰকণ সানি ফ্ৰিজত ৰাখি দিম। মই ভালদৰে এয়া মিক্স কৰি ল'লোঁ। তাৰপিছত লৈছোঁ পিঁয়াজ মিডিয়াম চাইজৰ 3টা আৰু নহৰু আদা সেয়া দি লৈছোঁ। আৰু কেৰাহী এখন পাতি মই তেল অলপমান দি লৈছোঁ। ভালদৰে তেলটো গৰম হোৱাৰ পিছত মই এড কৰিম পিঁয়াজখিনি। ইয়াতে এটা কথা হ'ল, মই আগত দি ল'ব লাগিছিলে, জিৰাখিনি দি পালোঁ। পিঁয়াজখিনি বাৰু একো নাই, জিৰা পাছতো হৈ যাব। মাজতে অকণমান তেল উলিয়াই পেলাই তাতে মই জিৰাখিনি দি দিম। জিৰা দিম তাত, আৰু তেজপাত, লং আৰু ইলাচি দুটামান দি দিছোঁ, অলপ ফ্লেভাৰ কাৰণে। সেইটো নিদিলেও হয়, কিন্তু মই দিলে ভাল পাওঁ খাই। তাৰপিছত এতিয়া ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। তাৰপিছত মই এড কৰিম আদা নহৰু পেষ্টখিনি। এতিয়া ইয়াৰ গোন্ধখিনি যোৱালৈকে মই অলপমান টাইম ভাজি ল'ম। আদা নহৰু গোন্ধ যোৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ মাংসখিনি মেৰিনেট কৰা দি দিছোঁ ইয়াতে। ভালদৰে মই লৰাই ল'ম। লৰাৰ পিছত মই একেবাৰে ল' ফ্লেমত বনাম মাংসটো, মই হাই ফ্লেম নকৰোঁৱেই। আৰু মই ইয়াত আলু একো এড কৰা নাই। এনেকৈ চিম্পুলকৈ খাই ভাল লাগে। মই বনোৱাৰ দৰে আপোনালোকে ট্ৰাই কৰি চাবচোন ৰেচিপিটো। মই এনেকৈ খাই বেছি ভাল পাওঁ। সকলোৰে বনোৱা ষ্টাইলটো বহুত বেলেগ বেলেগ। মাংসখিনি অকণমান লৰাই লৈ ভালদৰে, তাৰপিছত মই তাত এড কৰিম বিলাহী। মই 2টা দিছোঁ বিলাহীখিনি ভালদৰে লৰাই লোৱাৰ পিছত মই অকণমান ঢাকোন দি দিম। ঢাকোন দিয়াৰ পিছত যেতিয়া অলপমান ঢাকোন দিয়াৰ পিছত যেতিয়া বিলাহীটোৰ পৰা পানী ওলাব, তেতিয়া মই অকণমান নিমখ দি দিছোঁ। নিমখ দিলে তেতিয়া বিলাহীটো অকণমান সিজি যায়। মাংসত দিছিলোঁ অকণমান নিমখ, তথাপিও কমিব বুলি ভাবি অলপ দি দিলোঁ। এতিয়া ধুনীয়াকৈ ঢাকি, এতিয়া বিলাহীটো দেখিছে সুন্দৰকৈ সিজি গৈছে। এতিয়া আকৌ এবাৰ মই লৰাই দিছোঁ মাংসখিনি। একদম ল' ফ্লেমত বনাইছোঁ মই, হাই ফ্লেম অকণমানো কৰাই নাই। আপুনি মানে এইটো ভাপত হৈ যোৱা নিচিনাকৈ হয়, অলপ অলপকৈ সিজি এটা গ্ৰেভি আকাৰ লয়গৈ। তাৰপিছত মই তাত এটা বস্তু এড কৰিম, সেইটো হৈছে বাঁহৰ গাজ। খৰিচা হয় এইটো, কাক বাঁহৰ খৰিচা হয়। এওঁ আনিছিলে, ইমান ধুনীয়া এটা ফ্লেভাৰ আহে। কিন্তু মাছতো দিব পাৰে, মাংসতো দিব পাৰে। দিয়াৰ পিছত মাংসকণ খায়েই বহুত ভাল লাগে। তাত মই এতিয়া ধুনীয়াকৈ মাংসখিনিত এতিয়া মিলাই লৈছোঁ। মই খৰিচাখিনি এচামুচ দিছোঁ, অকণমান দিলেই হয়।
ভালদৰে লৰাই লোৱাৰ পিছত মই এতিয়া এড কৰিম গৰম পানী। অকণমান গৰম পানী দিছোঁ। এই কাপটো মই সম্পূৰ্ণকৈ নিদোঁৱেই, অকণমানহে দিম কাৰণ গ্ৰেভিকৈ বনাইছোঁ। গৰম পানী অকণমান দি মই ভালদৰে লৰাই দিম। লৰাই দি মই অলপ টাইম উতলাম আৰু তাৰপিছত ৰাখি দিম। এনেদৰে আপোনালোকে বনাই খাই চাব। ইয়াত মই মিট মছলা এড কৰাই নাই। মিট মছলা নোহোৱাকৈও মাংস বনাব পাৰে। মই এনেদৰেই মাংস বনাই খাওঁ। যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাবচোন। এতিয়া আকৌ ঢাকোন দিলোঁ। অলপ দেৰি ঢাকোন দিয়াৰ পিছত মই আকৌ এবাৰ ভালদৰে লৰাম। তাৰপিছত এইটো হৈছে একেবাৰে শেষৰটো ষ্টেপ হয়। ভালদৰে লৰাই লৈছোঁ। এনেদৰে কম ফ্লেমত বনালে মানে মাংসটো একদম ভালদৰে সিজি যায় আৰু এতিয়া আকৌ মই শেষৰটো ষ্টেপ হয়, মই ঢাকোন আকৌ দি দিছোঁ। তাৰপিছত ঢাকোন দিয়াৰ পিছত এয়া দেখিছে ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। ইয়াৰ পিছতে এতিয়া মই গ্ৰেভিখিনি ৰাখি দিম। যদি আপোনালোকে এনেদৰে মোৰ মাংস ৰেডি হৈ গ'ল, এনেদৰে ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।